আপোনালোকৰ মনত চাগে কেইবাটাও কুৱেশ্যনে খেলি মেলি লগাই আছে যে আগন্তুক যি 22,000 ভেকেঞ্চি আহিব জুলাই মাহত তাৰ কাৰণে কি কি কিতাপ পঢ়াটো উচিত, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি চোৱা উচিত, ইংলিছৰ কাৰণে কি চোৱা উচিত বা চাবৰ কাৰণে এই সোৰ্সবিলাক আমি ক'ত পাম। নমস্কাৰ, মই কিশোৰ। মোৰ এই ভিডিঅ'টোৱে আপোনাক সেই ক্ষেত্ৰতে সহায় কৰিব। এনেকুৱা নহয় যে ক'ৰবাত মই শুনিলো কোনোবা এখন কিতাপ ভাল বুলি আৰু লগে লগে মই ভিউজৰ কাৰণে আপোনালোকৰ সন্মুখত এটা ভিডিঅ' বনাই দিলো, ক'লো যে সেইখন কিতাপ ভাল, আপোনালোকে কিনি লওক। এনেকুৱা একেবাৰে নহয়। মই বুজি পাওঁ যে আপুনি জীৱন সংগ্ৰামৰ কাৰণে পঢ়ি আছে, গতিকে মই আপোনাক মিছগাইড কৰিব নিবিচাৰোঁ। একচুৱেলি মই যিখিনি কিতাপ পঢ়িছোঁ, যিখিনি কিতাপে মোক আগৰ এক্সামত পাছ কৰাত সহায় কৰিছে, সেই কিতাপখিনিৰ ওপৰতে মই কমপ্লিট ভিডিঅ'টো বনাইছোঁ। জিকে, ইংলিছ, মেথমেটিক্স, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, মুঠতে A to Z মই আপোনালোকক ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে কৈ যাম। যদি আপুনি এই 22,000 ভেকেঞ্চিৰ কাৰণে যিটো এক্সাম হ'ব তাক লৈ যদি আপুনি সঁচাই চিৰিয়াছ, তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। প্ৰথমে মই আপোনাক জিকেৰ কথা কওঁ। জিকেৰ কাৰণে আপুনি 3খন বুক ফ'কাছ কৰক মেইনলি। এখন আছে অবজেক্টিভ আছাম জেনেৰেল নলেজ, অঞ্জন কলিতা, আপোনালোকে চাই লওক। আৰু দ্বিতীয় এখনতো বহুত পৰীক্ষাত জানেই, আছামীয়াৰ বুক। মোৰ তাত 2022খন আছে, আপোনালোকে 2023খন কিনি ল'ব, বহুত বেছি ডিফাৰেঞ্চ নহয়। আৰু থাৰ্ড নাম্বাৰ বুকখন মোৰ তাত নাইকিয়া, মোৰ বন্ধুজনে লৈ গ'ল। সেইখন হৈছে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, চাইলেন বৈশ্য, তেনেকৈ আছিল নামটো। আপোনালোকে স্ক্ৰীনত মই আপোনাক দেখাই দিছোঁ, আপোনালোকে চাই লওক, সেই বুকখন কিনি ল'ব। এতিয়া আপুনি চাগে মোক ক'ব বিচাৰিছে যে এখন কিতাপৰ কথা কোৱা জিকেৰ কাৰণে, যিখন বেষ্ট হয়, তুমি 3খন কিতাপৰ কথা কিয় কৈছা? চাওক, কোনো এখন কিতাপ 100% পাৰফেক্ট নহয়। এতিয়া এইখন কিতাপৰ ধৰি লওক ৰাইটাৰ শান্তনু কৌশিক বৰুৱা, তেওঁ কি ক'ব পাৰিব নেকি যে তেওঁৰ আছামীয়াৰ বুকখন পঢ়ি গ'লে 100ৰ ভিতৰত যি 70টা জিকে আহে, সেই 70টা জিকে ইয়াৰ পৰাই আহি যাব বুলি? না অঞ্জন কলিতা ছাৰে ক'ব পাৰিব যে অবজেক্টিভ আছাম জেনেৰেল নলেজখন পঢ়ি গ'লে 70 ভিতৰত 70 কুৱেশ্যন এটেম্প কৰিব পাৰিবা বুলি? কিন্তু আপুনি 3খন কিতাপ যদি কম্বাইন কৰি দিয়ে, এইখনত নথকা বস্তু এটা আপুনি এইখনত পাব, এইখনত নথকা বস্তু এটা আপুনি সিখনত পাব। মুঠতে আপুনি 3খন বুক কম্বাইন কৰি যদি কমপ্লিট কৰে, তেতিয়া আপুনি এক্সামত ইমানখিনি মাৰ্ক পাবলৈ সক্ষম হ'ব যে যিখিনি মাৰ্কে আপোনাক ফাইনেল কাট অফলৈকে লৈ যাব। কিন্তু যদি আপুনি এখন বুক কমপ্লিট কৰি পেলাই বহুত পঢ়িছোঁ বুলি গুচি যায়, ধৰি লওক আপুনি আছামীৰ বুকখন পঢ়ি পেলাই গুচি গ'ল, ভাবিছে যে জিকে কমপ্লিট কৰি দিলোঁ, হৈ গ'ল, কিন্তু আপুনি যিখিনি মাৰ্ক পাব সেইখিনিৰ পৰা আপুনি ডিমাণ্ড দিব নোৱাৰিব যে একেবাৰে ফাইনেল মেৰিট লিষ্টত আপোনাৰ নাম থাকিব। 3খন কিতাপে ভাল কিতাপ, মই খালি আপোনাক এইটো কৈছোঁ যে যিটো আপোনাৰ কাৰণে বেষ্ট হয়, বাকী চইচ আপোনাৰ। আপুনি যদি 3খন কিতাপ কমপ্লিট কৰে, আছামৰ 4টা ব্ৰাঞ্চ, হিষ্টৰী, আৰ্ট এণ্ড কালচাৰ, পলিটি এণ্ড জিঅ'গ্ৰাফি, এই 4টা ব্ৰাঞ্চ এই 3খন কিতাপত কমপ্লিট হৈ যাব। এবাৰ মেথমেটিক্সৰ কথা কৈছোঁ, শুনক। ৰোজগাৰ উইথ অংকিত আৰু এটা ইউটিউব চেনেল আছে SSC আড্ডা 247, এই 2টা চেনেলত 2টা ভিডিঅ' আপলোড হৈ আছে। এটা হৈছে 10 ঘণ্টা 35 মিনিট মানৰ আৰু এটা প্ৰায় 7 ঘণ্টা 7 মিনিট মানৰ। এই 2টা ভিডিঅ' যদি আপুনি কমপ্লিট কৰে, অলৰেডি স্ক্ৰীনত দেখি আছে চাগে, এই ভিডিঅ' 2টা যদি আপুনি কমপ্লিট কৰে, মই ভাবোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্ট জবত যিবিলাক মেথমেটিক্স আহে তাত আৰু আপুনি নাজানিবলগীয়া একো নাথাকিব। আৰু মেথছৰ কাৰণে বেষ্ট বুকটো এইখন। মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব, তাত মই অলৰেডি এই বুকখনৰ বিষয়ে মই কৈ থৈ দিছোঁ যে এই বুকখনৰ যিটো সূচীপত্ৰ, তাৰ পৰা কোনবিলাক ইম্পৰ্টেণ্ট টপিক আছে আপোনালোকে পঢ়িবলগীয়া আৰু সেইবিলাক কেনেকৈ পঢ়িব, তাৰ কাৰণে মই বিশেষকৈ ভিডিঅ' বনাই ৰাখিছোঁ। ডেছক্ৰিপশ্যনত মই আপোনাক লিংক দি দিম, সেইবিলাক আপোনালোকে চাব। আৰু যদি যাৰ তাত এইখন কিতাপ নাই, ডক্টৰ R.S. আগৰৱাল, কোৱান্টিটেটিভ এপ্টিটিউড, এই বুকখন কিনি ল'ব। এই বুকখনত বহুত বেনিফিট আছে। মানে কি হয়, যিকোনো কুৱেশ্যনৰ বেকগ্ৰাউণ্ডত লিখা থাকে যে আগতে কোন এক্সামত এই কুৱেশ্যনটো আহিছে, ধৰি লওক SSC হওক, MTS হওক, RRB হওক, কেট হওক, যিকোনো এক্সামত আগতে আহি যোৱা কুৱেশ্যনবিলাক আপুনি এই কিতাপখনত পাই যাব। আৰু ৰিজনিঙৰ কাৰণে বেষ্ট বুক এখন, এ মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং, ডক্টৰ R.S. আগৰৱাল। কিন্তু এইখন কিতাপ আপুনি কিনিব নালাগে। কিয় কৈছোঁ, মই আপোনাক বেয়া উপদেশ নিদিওঁ। এই কিতাপখনৰ দামো বহুত, প্ৰায় 925 টকা। এই দেখিছেনে নাইবা আপুনি? 925 টকা। এই কিতাপখন কিনি পেলাই পইচাটো খৰচ কৰিব নালাগে। আৰু এই কিতাপখন কম সময়ত পঢ়ি শেষ কৰাটো সম্ভৱো নহয়। এই কিতাপখনৰ পৰিৱৰ্তে আপুনি স্ক্ৰীনত 2টা ভিডিঅ' দেখিছে, এই ভিডিঅ' 2টা কমপ্লিট কৰক। এটা প্ৰায় 12 ঘণ্টা ওচৰা-ওচৰি ভিডিঅ' আৰু এটা 5.5 ঘণ্টা। এই ভিডিঅ'টা যদি আপুনি কমপ্লিট কৰে, তেওঁলোকে যিখিনি কৰাইছে সেইখিনি যদি আপুনি নিজেও বহীত কৰি চায়, মই ভাবোঁ ষ্টেট জবৰ কাৰণে যিখিনি ৰিজনিং প্ৰয়োজন তাতকৈ আপুনি বেছিহে শিকিব। মেথমেটিক্স আৰু ৰিজনিঙৰ ক্ষেত্ৰত মই এটা আপোনাক ছাজেশ্যন দিম যে যিকেইটা ভিডিঅ' মই আপোনাক স্ক্ৰীনত দেখালোঁ, সেই ভিডিঅ'কেইটা আপুনি স্কিপ নকৰাকৈ চাব। ইমান দীঘল ভিডিঅ' অলপ কাটি দিওঁ, আপুনি যদি অলপ কাটি দিয়ে ন, আপোনাৰ এটা চেপ্টাৰে স্কিপ হৈ যাব, কাৰণ তেওঁলোকে চেপ্টাৰ ৱাইজ পঢ়াইছে। এই ভিডিঅ'কেইটা যদি আপুনি কমপ্লিট আঁতিগুৰি মাৰি চায়, তেতিয়া আপোনাৰ মেথমেটিক্স আৰু ৰিজনিঙৰ লেভেলটো আপ হৈ যাব। মই যিকেইখন বুক আপোনালোকক ক'লোঁ জিকেৰ কাৰণে আৰু মেথমেটিক্সৰ কাৰণে, সেইকেইখন আছামিজত নাপায়, ইংলিছতে পায়। কিন্তু আপোনালোকে ভয় নকৰিব যে ইংলিছত আছে কেনেকৈ পঢ়িম, কাৰণ বহুত বেছি হাৰ্ড ইংলিছ নহয়, বেছিক ইংলিছবিলাকে ইয়াত আছে। আপোনালোকে যদি এটা গভৰ্ণমেণ্ট জবৰ কাৰণে পঢ়িছে, গ্ৰেড 3 লেভেলৰ হওক বাৰু, কিন্তু তাৰ কাৰণে আপুনি ইমানখিনি ইংলিছ জনাটোও প্ৰয়োজন। আৰু ইংলিছৰ কাৰণে মই আপোনালোকক 2টা কথা ক'ম। প্ৰথমতে কিতাপখনৰ কথা কৈ লওঁ। অবজেক্টিভ জেনেৰেল ইংলিছ, SP বাগচি, এই কিতাপখন লৈ ল'ব। বহুত ভাল কিতাপ হয়। এই কিতাপখনতো ছেম বেনিফিট আছে, মানে কুৱেশ্যনবিলাকৰ ছাইডত লিখা থাকে যে আগতে কোন এক্সামত এই কুৱেশ্যনটো আহিছে। চ' তেনেকুৱা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক যেতিয়া আপুনি ইয়াত পাই যাব, সেইবিলাক প্ৰেক্টিছ
কৰোঁতে আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট জবৰ কাৰণে যিখিনি ইংলিছৰ প্ৰয়োজন সেইখিনি কভাৰ হৈ যাব। স্ক্ৰীনত আপুনি দেখিছে এজন টিচাৰ তৰুণ গ্ৰোভাৰ, তেওঁ বহুত ভাল টিচাৰ হয়, তেওঁ বহুত ভাল ইংলিছ পঢ়ায়। 37টা ভিডিঅ' আপলোড কৰি ৰাখিছে ইংলিছৰ ওপৰত। আপুনি যদি জিৰ' লেভেলতো আছে ইংলিছৰ, আপোনাৰ লেভেলটো বহুত আপ হৈ যাব তেওঁ যদি 37টা ভিডিঅ' আপুনি কমপ্লিট কৰে। ময়ো কমপ্লিট কৰি ৰাখিছোঁ, আপুনি চাব আৰু লগতে এই কিতাপখন লগত ৰাখিব, তেতিয়া হয়তো আপোনাৰ ইংলিছটো লাহে লাহে ইম্প্ৰুভ হ'ব। এবাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে কৈছোঁ শুনক। ৱাইফাই ষ্টাডি নামৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে স্ক্ৰীণত দেখিব। তেওঁলোকে ডেইলি আৰু উইকলি কাৰেণ্ট এফেয়াৰ্ছ আপলোড কৰি থাকে। তেওঁলোকক ফ'ল' কৰক, তেওঁলোকৰ পৰা আপুনি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব। আৰু অসমতো দুটা ইউটিউব চেনেল আছে, ডিজিটেল আছাম আৰু এটা ভিজন কিউ। তেওঁলোকে আছামিজত ভিডিঅ' বনায়। তেওঁলোকৰ ভিডিঅ'ৰ পৰা আপোনালোকে আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি বেছিকৈ জানিবলৈ পাব। কিন্তু এটা কথা মনত ৰাখিব, অনলি আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছে নাহে, নেশ্যনেল লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছো আহে। গতিকে এই ৱাইফাই ষ্টাডিকো ফ'ল' কৰক আৰু আছামৰ ডিজিটেল আছাম আৰু ভিজন কিউ এই দুটা চেনেলো ফ'ল' কৰক। আপুনি যিখিনি কথা জানিব বিচাৰিছিলে, আপোনাৰ যিখিনি কুৱেশ্যন আছিলে, সেইখিনি কথা এই ভিডিঅ'টোত এতিয়ালৈকে চাগে কভাৰ হৈ গ'ল। যদি আপুনি এই ভিডিঅ'টো হেল্পফুল বুলি ভাবে, যদি যোগ্য হয়, তেনেহ'লে এটা লাইক কৰি যাব। আৰু যদি আপোনাৰ কিবা সুধিবলগীয়া আছে কমেণ্ট কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা থকা নাই, ছাবস্ক্ৰাইব কৰি যাব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ' মই বনাই থাকোঁ। কেইটামান ইম্পৰ্টেণ্ট ভিডিঅ'ৰ লিংক থাকিব ডেছক্ৰিপশ্যনত, বা মোৰ ইনষ্টাগ্ৰাম, ফেচবুকৰ লিংক থাকিব, আপোনালোকে চাব পাৰিব। এণ্ড থেংক ইউ, লাভ ইউ অল।